গাইজ গুড মৰ্ণিং আৰু যাই আছোঁ এতিয়া হাইমৰ পৰা এটা বেলেগ ঠাই যাই আছোঁ তো এতিয়ালৈ দেখা পাই গমেই পাইছে আৰু ভিডিঅ'টো চাই থাকক তেতিয়া সম্পূৰ্ণ চালে নিশ্চয় ভাল লাগিব তো এতিয়া পাইছোঁ আমি ৰাংচাপাৰাৰ পৰা গৈ ধুনীয়া ধুনীয়া ভিউ দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ ঘৰবিলাক কি ধুনীয়াকৈ বনাই দেখা পাইছে আপোনালোকে আৰু ৰাস্তা কি চাব মজাই মজা তো এতিয়া পালোঁ আমি হাহিম ৰোড যিটো নতুনকৈ হৈছে এইটো বছৰতে পোনে খুলি দিছে তো ইয়াতে মানে বেংকত পইচা ওলাই মেলি যাই আছোঁ তো পইচা পাতি ওলোৱা হৈ গ'ল এতিয়া পানী ভৰাটো মেইন না তো পানী ভৰাই লৈ আছে তো পানী ভৰাই লাহেকৈ যাওঁ আমি অকণমান বেছি কৰি খাব দিছোঁ যে পানীটো তো গাইজ দেখা পাইছে কিমান ধুনীয়া ৰাস্তা আৰু কিমান ধুনীয়া চাফা হৈ আছে এইফালে ফিল্ডখনো চাওক কিমান ধুনীয়া চাফা হৈ আছে আৰু চাইডে সকলোতে ডাষ্টবিন থাকে আপোনালোকে দেখা পাই আছে কিজানি ভালকৈ চালে গম পাব আৰু এইটো টাৰ্ণিঙতো এইটোও আছে আৰু ইমান ধুনীয়া চাফা কৰি ৰাখে যদি চবতে আমাৰ অসমত এনেকুৱাকৈ চাফা কৰি ৰখা হয় কিমান ভাল লাগিব হাই গাইজ আই এম টাকলা দলং অঁ গাইজ আমি যাই আছোঁ লাম্পি আগতে হাইম গ'লোঁ আৰু এইগিলা ফুটা হৈছে অলপ ফুটে নেকি ফুটে গাইজ টেনশ্যন নাই আৰু আগত স্কুটি যাই আছে তাৰ কাৰণে মই অলপ পিছত ধুলোঁ তামান লৰি আছে যোনে উঠি পাইছে গম পাই নিশ্চয় কিমান লৰে আৰু এই চাইডত এইকেইডাল বান্ধি দিছে তাৰ কাৰণে বেছি লৰচৰ হোৱা নাই ঠাইত আকৌ লাম্পি বজাৰ দেখাই আছোঁ চালিয়া পৃথক পাব তাতে টেনশ্যন নল'বি বৰ্তমানো আমি ৰাংচাপাৰাতেই ঘূৰি আছোঁ কাৰণ ৰাংচাপাৰাৰ গাঁৱৰ ভিতৰৰ মাজদি মানে আমি সোমাই যাম ঠিক আছে আৰু এইটো ইয়াৰে স্কুল নামটো নাচালোঁ মই আৰু এইটো গীৰ্জাঘৰ তো এইফালে আমি এনেকৈ যাম আৰু লাম্পি বুলিলে আপোনালোকে গমেই পায় যে কিমান থিয় ৰাস্তা হয় আৰু এতিয়া নতুন ৰাস্তাৰ কাম চলি আছে তো ইয়াতে ধুনীয়া টম্বু বনাইছে ইয়াতে থাকে মানুহকেইজনী আৰু ড্ৰামে গাঙত তেল আনে আৰু ইয়াতে ৰাস্তাটো অলপমান বহল কৰা হৈছে কাৰণ আগতে খহি গৈছে না তো পাহাৰটো অলপমান খান্দি দিছে আৰু এটা ইয়াৰ পৰা ধুনীয়া ভিউ আহে ভিউটো কেনে লাগে জনাই দিব মই দেখা পাইছোঁ চাওক তো গমেই পাই এইখিনিত আগতে যোনে আহিছে এইখিনিত ধুনীয়া পানী যায় পাছত বাঁহ আছিল এতিয়া নাই গোটেই কাটি দিছে আৰু ৰাস্তাটো অলপমান বহল কৰিছে তেতিয়া ক'লোৱে আৰু এইটো চিয়া মজা হয় আৰু ভিউ পইণ্ট মজা আহে আপোনালোকে আহিলে গম পাব আৰু এইখিনিৰ নাম হৈছে দ্ৰোণপাৰা আমি দ্ৰোণপাৰা আহি পালোঁ আৰু আগত ধুনীয়া ভিউ আছে চাই থাকোঁ তো এনেকৈ ধেমালি কৰি কিবা কৰি আহি পালোঁ লাম্পি আমি মই এতিয়া ফেচখন দেখাই দিলোঁ একবাৰ কাৰণ আপোনালোকে মোক নাখাবলৈ হ'ব না বেলেগ ৰেকৰ্ডিং বনাবলৈ হ'ব তো একবাৰ দেখাই দিছোঁ তো আগত চাই থাকোঁ মই বজাৰখন আজিয়ে ফাৰ্ষ্ট আহিছোঁ আৰু অকল ইয়াতে খাচী মানুহ দেখা পাই আছোঁ খুন্দাব খুজিলে অলপ হ'লে এইটো গাৰ্লফ্ৰেণ্ডে না বোলে তাৰ ছোৱালী হয় মানে জীয়েক নাজানো মুঠতে মোক গাৰ্লফ্ৰেণ্ড নিচিনা লাগছে তো ভুলো হ'ব পাৰে ইমান চিৰিয়াছলি নল'ব জাষ্ট মই কৈছোঁ আৰু
মানে আপোনালোকে ঘটনাটো বুজিছে নে নাজানো, কিন্তু মই এতিয়া বুজি পাইছোঁ যে বজাৰখন দুটা ভাগত ভাগ কৰিছে। এটা হ'ল সেইফালে খাচীবিলাকৰ আৰু এতিয়া আমাৰ অসমৰ মানুহখিনি ইফালে থাকে, মানে অসম আৰু মেঘালয় ইপাৰ সিপাৰ না, তো দুখন বজাৰ হয় মানে এতিয়া বুজিছোঁ মই। তো লাম্পি বজাৰত অহা কাৰণটো এটাই যে আমি দা এখন বিচাৰি আহিছোঁ, দা এখন পোৱা নাই। তো এতিয়া লাম্পি মাকৰ বাদ আহি গ'লোঁ, ইয়াতে দা বনোৱা হয় মানে ভকতো আছে যিহেতু, হ'লে আমি ইয়াতে আহিছোঁ। তো এতিয়া ইয়াতে বনাব অলপ দেৰি হ'ব, তো যাওঁতে ৰাতিও হৈছে আমাৰ, আৰু তাৰ কাৰণে ৰাতি ভিডিঅ' নকৰিলোঁ। থেংকছ ফৰ ৱাটছিং, বাই বাই আজিলৈ ইমানেই।